দুচকুত কেৱল সপোন সপোন, দুচকুত কেৱল সপোন সপোন, নতুনৰ হেঁপাহ প্ৰতিক্ষণ, শিশুৰ ধেমালি সুখত দুখত, শিশুৰ ধেমালি সুখত দুখত শৈশৱ সি যে বকুল শৈশৱ সি যে বকুল পদ্য গাই বাপুৱে বৰ ভাল পায়। নিজৰ কিতাপৰ পদ্যবোৰ মন গ'লে চিঞৰি চিঞৰি মনলৈ অহা বিচিত্ৰ সুৰেৰে আওৰাই থাকে। পিতাকে শিকোৱা মন্ত্ৰটো গাই থকা বাপুৰ অভ্যাসত পৰিণত হৈছে। মন্ত্ৰটো বৰ আদৰৰ। পিতাকে সদায় শুবলৈ লৈ হাত দুখন জোৰ কৰি বুকুৰ ওপৰত থৈ মুখেৰে কিবা এটা কয়। ওঠ দুটি লৰি থাকে। এক ধ্যানেৰে চকু দুটা মুদি আওৰোৱা কথাখিনি শেষ হোৱাৰ পাছত এদিন বাপুৱে পিতাকক সুধিলে, তুমি এনেকৈ হাত জোৰ কৰি কি কৰা পিতা? সকলো মানুহ যাতে ভালে থাকে তাকে কামনা কৰোঁ। কি বুলি কোৱা? এটা মন্ত্ৰ মাতো। কি মন্ত্ৰ? পিছত এদিন কম দে। পিছত এদিন পিতাকে মন্ত্ৰটো বাপুক কৈছিলেই নহয়, বহীত গোট গোট আখৰেৰে পিতাকে লিখি দিছিল। তাৰ পাছৰ দিনবোৰত বাপুৱে শুবলৈ লৈ সদায় মন্ত্ৰটো গায়। মন্ত্ৰটো গাই উঠি পিতাকে লিখি দিয়াৰ দৰে অৰ্থখিনিও সুৰ লগাই গায়। সৰ্বহত্ৰ সুধীনঃ সন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিদ দুখ ভাগ ভৱে। সকলো সুখী হওক, সকলো নিৰোগী হওক, সকলোৰে মংগল হওক, কোনো দুখত নপৰক। বাপুৰ মাকেও পুৱা গধূলি সদায় গা পা ধুই গোসাঁই ঘৰত চাকি দিয়ে। গধূলি চোতালৰ তুলসী তলতো চাকি দি সেৱা কৰে। বাপুৱে মাককো সুধিছিল এদিন, তুমি গোসাঁইক কিবা কোৱা নেকি মা? কওঁ। কি কোৱা? তহঁত সকলোকে ভালে ৰখাৰ কথা কওঁ। তহঁত সকলোকে মানে বাপুৱে বুজে মাকে ঘৰৰ মানুহকেইটাৰ কথা কৈছে। ঘৰৰ মানুহৰ ভালৰ কাৰণে মাকে কামাখ্যালৈ, দখলা পাহাৰৰ বুঢ়া গোসাঁইৰ থানলৈ, চৰকীয়াৰ চণ্ডিকালৈ পঠা দিম, ভোগ দিম বুলি শপত খায়। পিতাকে এনেকৈ শপত খোৱা কথা বাপুৱে কোনোদিন শুনা নাই। বাপুৱেও কিবা এটা হ'লেই গোপাল ভোগ দিম বুলি শপত খায়। এনেদৰে শপত খোৱা ভাল নে শপত নোখোৱা ভাল বাপুৱে ভাবে কেতিয়াবা। দেনাপাৰাৰ কাষতে হাত নোহোৱা চকীখনত বহি বৰবাবুই পিতাকৰ লগত কথা পাতি আছে। পদ্য মুখস্থ মতাৰ পাছত বাপুৱে বহু সময় মনে মনে থকা দেখি মাকে পাকঘৰৰ পৰা আহি হাতখন আচলত মচি মচি দুৱাৰগৰিয়াত থিয় হৈ ক'লে, বাপু মাত নুশুনো দেখো, টোপনি আহিল নেকি তোৰ? বাপুৱে কিতাপখন বন্ধ কৰি খৰমযোৰ পিন্ধিছে মাত্ৰ। এনেতে পিতাকে বৰবাবুক কৈ থকা কথাবোৰ শুনিলে। পিতাকে বৰবাবুৰ আগত তাৰ কথাই কৈছে। বাপু পঢ়া শুনাত বৰ বেয়া নহয়। মাতৃভাষা সি বৰ সলসলীয়াকৈ পঢ়িব জানে। সি পঢ়িলে শব্দবোৰৰ অৰ্থবোৰ উঠি আহি বিষয়টোৰ ছবিখনকে চকুৰ আগত তুলি দিয়েহি। কথাখিনি কৈ উঠি পিতাকে বাপু বাপু বুলি দুবাৰ মাতিলে। বাপুৱে মতা নাই। মতা নাই মানে বাপুৱে যে মাতিব লাগে ভাবেই অহা নাই। তৃতীয়বাৰতহে বাপুৱে কি বুলি ক'লে। পিতাকে মাতৃভাষাৰ কিতাপখন লৈ তাক ওচৰলৈ মাতিলে। মাজে মাজে স্কুল চাবলৈ বৰবাবু আহে। বৰবাবু আহিলে বাপুহঁতৰ ঘৰত থাকে। বৰবাবু আহিবৰ আগদিনা স্কুলৰ হেড ছাৰে সকলোকে পৰিষ্কাৰকৈ আহিবলৈ কয়। ছাৰহঁতেও সেইদিনা ঢকঢকীয়া বগা কাপোৰ পিন্ধে। বৰবাবুৱে প্ৰশ্ন কৰিলে উত্তৰবোৰ ভালকৈ দিবলৈ বুলি হেড ছাৰে একেষাৰ কথাকে ৪-৫ বাৰমান কয়। এনেকুৱা দিনবোৰ আহিলেই বাপুৰ এটা দিনলৈ মনত পৰে। কদম ফুলাৰ বতৰ। স্কুলৰ কাষৰে ৰাৱণ কেৰাণীৰ বাৰীৰ কদম এজোপা কাটিছে। স্কুলৰ বেছিভাগ ল'ৰা ছোৱালীৰ হাতে হাতে কদম ফুলৰ থোপা। সিদিনা স্কুলত কিবা এটা উৎসৱ আছিল। কোচপাৰা বটিয়াপাৰাৰ ডেকা বুঢ়া বহুত মানুহ আহিছে। মটৰ গাড়ীত উঠিও কোনোবা ডাঙৰ মানুহ আহিছে। স্কুলৰ পথাৰত চানি মৰা দিয়া হৈছে। ওচৰৰে মৌজাদাৰৰ ঘৰৰ পৰা হাত থকা চকীও অনা হৈছে।
তিনিখনমান মেজ জোৰা কৰি তাৰ ওপৰত ফুলাম বিচনা চাদৰ পাৰি দিছে। ওপৰৰ শ্ৰেণীত পঢ়া বাণেশ্বৰহঁতৰ হতুৱাই নতুন বাইদেৱে ফুলদানি আৰু পাতবেহাৰ অনাইছে। লগত চকচকীয়া আইনাৰ গিলাচত পানী, ওপৰত এখন প্লেটৰ ঢাকনি। কোচপাৰাৰ কাতিৰাম গাঁওবুঢ়া ককা, ভেলু কাকা, পূৰ্ণ কাকা, বটিয়াপাৰাৰ বিজয় কাকা, বলো কাকা, ভমা দোকানী সকলোৱে দৰ্শকৰ আগত শাৰীত বহিছে। হাত থকা চকীকেইখনত ডাঙৰ মানুহ কেইজনমানক ভাগে ভাগে বহিবলৈ স্কুলৰ প্ৰধান শিক্ষকে কোৱাৰ পাছত ওপৰৰ শ্ৰেণীৰ ফুলমতী আৰু জাহানাৰাই দুহাতে দুডাল মালা লৈ গীত জুৰিলে। মিলনত বাজে বিন আনিছো সাদৰি নাযাওঁ পাহৰি দেৱ আসন নকৰা ভিন দেৱ আমি অতি দিনহীন। গীতটো শেষ হোৱাৰ পিছতেই হাত থকা চকীকেইখনৰ মাজত বহা থুপুকা চেহেৰাৰ মানুহ দুজনক ফুলমতী আৰু জাহানাৰাই মালা দুডাল পিন্ধাই দিলে। বাপুৰ গোটেই দিনটো বুকু ভৰি আছে। ৰামদেৱে কেনেকৈ হাৰমনিয়াম বজাই বজাই ছোৱালী দুজনীক গীতটো শিকাইছিল সকলো কথা চকুৰ মনিত ভাহি আছে। শৈশৱৰ